তো আজি আমি ৰাতিপুৱাই ওলালোঁ হস্পিটেল যাম বুলি। তো হস্পিটেললৈ গৈ আছোঁ। ক'ৰ হস্পিটেল কি কথা সকলোবোৰ দেখাই আছোঁ। চাই এয়া হ'ল আমাৰ মা পাপা আমি সকলোৱে যাই আছোঁ। তো এয়া আমি হস্পিটেল আহি পালোঁ। কওকচোন এইখন ক'ৰ হস্পিটেল, চিনি পাইছেনে নাই? তাৰপিছতে আহিলোঁ আমি ইয়াৰ কলাক্ষেত্ৰ। মেডিকেলৰ ওচৰতে আছোঁ, সেইবাবে ভাবিলোঁ কলাক্ষেত্ৰখন চাই যাওঁ, বলক ভিতৰলৈ যাওঁ। এটা সঁচা কথা ক'বচোন, এইখন দেখিলে বাৰু কাৰ উঠিবৰ মন যায়? মোৰ কিন্তু বিৰাট মন যায় দেই। মই আহিয়ে মাক ক'লোঁ যে মই এইখনত উঠিম। ৰাস্তা দেখিছ এটা উঠিম দে মা, উঠিম দে এতে। এতে এখন চিৰিয়েল কৈছিল তই চাইছা না চোন মা? চেমন্দিকা আছিল চিৰিয়েলখন। ভাল কৰিছে সেইকাৰণে। নাই ইটা বনাই আছে, দিব তাৰমানে চুইমিং পুলৰ দৰে কৰিছে। তে আগতে পানী আছিলে। ওপৰটোত যাম দে মা, ওপৰটোত যামা। এই হয় দে দেখাতে চাইছি না আগত লাগলা। আমি উপরে যাবা, তার সাথে থাকলে আমরা যাবা, সবার উপরে উঠি। নাকি আমার পাপার বহুত হাত মানে মঞ্চত উঠার, সেই মঞ্চত উঠে যাইছে। ওতে ক্যান্টিন আছে, তাই খাবা পারিম না। এটা মারা নত করে দিও তাহলে। পাপা আগতে কহিনুৰত আছিল। কহিনুর বুলি মাতে চবে। হ্যাঁ এটা জায়গা দেখবি নাকি আর? হ্যাঁ কাণ্ড নাযাওঁ।
আছে ডাঙৰ ক্লিক কৰি দে নাই তো এতিয়া ঘৰ সেই কলাক্ষেত্ৰখন চোৱা হ'ল এতিয়া ঘৰলৈ যাই আছোঁ আপোনাৰ ইয়াৰ পৰা বাই বাই খাবাৰ বি নেকি খাব লগা আচলতে এই যে কাৰ্টনটো দেখিছে এই কাৰ্টন মোৰ বাবে কিন্তু মই গাড়ীত বহিও খাইয়ে আছোঁ পাপা এখন আনি দি আছে আৰু মই বহি পেলাই খাই আছোঁ বেলেগ একো নাই মই গাড়ীৰ পৰা নামিব লাগে যে কিবা কৰিব লাগে একো নাই বহি পেলাই খাইয়ে আছোঁ মোক দি আছে মই খাই আছোঁ চাকৰি আমাৰ তাৰপিছত ড্ৰাইভাৰ খুৰাজন